Energy is fire. Conversation is right. ঠান্ডাটো ইকেটা এনেকান পানী তেনেকান জলকি আছে মাই ফেভারিট নামহ মজা Want you here, need your mind in these sheets. Completely intertwined. আজি মই আৰু আহিলো মানে আজি মাঘ বিহু আমাৰ বৰপেটাত বেলেগত কালিয়ে গৈছে আৰু ওয়েলকাম টু মাই চেনেল ভাইবছ উইথ দীপাংকৰ মানে আজি আৰু একো বেলেগ কৰি কোৱা নাই চিম্পলি কৈছো আৰু চবকে মাঘ ভোগালী বিহুৰ শুভেচ্ছা থাকে মানে মাঘ বিহুৰ শুভেচ্ছা থাকে একেই দিয়কচোন ভোগালী বিহু মাঘ বিহু এতিয়া মানে কি হ'ল ভিডিঅ'টো মই বিছনাৰ পৰা ষ্টাৰ্ট কৰিলো বহুত মানে নিয়াত দি আছে মানে কুঁৱলী আৰু কুঁৱলী দি আছে মানে একে নহয় দিয়কচোন নিয়াৰ আৰু কুঁৱলী বেলেগ বেলেগ নহয় নহয় নাজনা তই নিয়াৰ আৰু কুঁৱলী বেলেগ বেলেগ তাৰপিছত কি হ'ল ইথেন টাইমটো হৈছে মায়ে লাইট চাইট দিছে মানে মায়ে এটা পাৰি গেল গমে পালা কৈ গেল না নিয়াৰ আৰু কুঁৱলী একে বোলে মোৰ ওচৰত টানা আছে মই ব্লেংকেটত তলত আছো ইথান উঠিম উঠি চুঠি গা চা ধুই উঠি যি যি কৰিব লাগে সেই কৰি উঠি তাৰে পিছত আমাৰ মানে ফাৰ্ষ্টতে আমাৰ গাঁৱৰ কীৰ্তনঘৰত যাম তাৰে পিছত যাম আমাৰ বৰপেটাত তাৰপিছত হ'ল সেই আৰু মানে ইথান উঠবা লাগে উঠি গা চা ধুবা লাগে আকৌ ক'বা লগা নাই ইথান ঘুমটিৰ পৰা উঠছো না সেইকাৰণে অলপ কওঁতে ভাবি ক'বা লগা হৈছে কিবা কৈ আছো সেইকাৰণে আগতে মই গা চা ধুম এই চব সেইবিলাক কৰোঁ তাৰপিছত কৈ আছো ইখান হ'ল আমাৰ পাছফাল খান বাপৰে বাপ আজি মানে ঠাণ্ডা পৰছে ভালেখিনি এডাল কল আছে আৰু তাৰপিছত মানে ইথেন কি হ'ল ইথেন মানে মই গা ধুম মানে কি এইটো আমাৰ সেই বাথৰুমটো আৰু ইফালে বাথৰুমটো মানে এইটো দেখছে না তাৰপিছত মানে বাথৰুমলৈকে যাওঁ গা চা ধুম মানে অলপ ক্লিন হৈ লওঁ মানুহটো তাৰপিছত যাম দিয়ক যি ঠাণ্ডা গা ধুবা হেলা লাগছে এই ঠাণ্ডাটো ইকেটা এনেকান পানী তেনেকান জপকি আছে মোকো যদি এনেহেন কৰি দিলা হয় এই ঠাণ্ডাত মাছৰ নিচিনা পানীত থাকবা পৰা কৰি কেনেকেন থাকে হয় না ভাবকচোন এই ঠাণ্ডাটো মাছবিলাকে পানীত কেনেকেন থাকে ভাববা লগা কথা হয় না বাদ দিয়ক ইমান ভাবিলা নাই কাৰণ দেৰি হৈ যাব যদি ইমান ভাবো সেইকাৰণে এতিয়া মই গা চা ধুই উঠি তাৰপিছত যাওঁ মানে যাবই দিয়ক কাৰণ বহুত বেছি ঠাণ্ডা পৰিছে গৰম পানী দি গা ধুম ঠাণ্ডা পানী দি গা নাখাওঁ সেইটোৱে আৰু বুজিটো পাইছে না গৰম পানী দি গা ধুব লাগিব কাৰণ এই ঠাণ্ডা কেনেকৈ ঠাণ্ডা পানী গা বহুত ঠাণ্ডা দিয়ক গাটো ধুই দিব পাৰে তাৰপিছত বাকীখিনি হ'ব আৰু থাকক পানীতে দিলোঁ দিয়ক এই ঠাণ্ডা বুলি এই ঠাণ্ডাত মই গেঞ্জি পিন্ধি আছোঁ ইমান ঠাণ্ডাত দেখছে না চাৰিওফালে কিমান কলি নিয়াৰ চব ভৰ্তি হৈ আছে আৰু এই জুইৰ ওচৰত আহি বহাই অলপ গৰম ফিল হৈছে আৰু মই গা চা ধুই একদম চাফ চিকুণ হৈ একদম ৰেডি এতিয়া আমাৰ কীৰ্তনঘৰত যাওঁ যদি ভেলাপুজিটো দিছে আৰু দিয়া নাই যদি ৰখলোঁ আৰু নৰখিলি একদম বৰপেটা সত্ৰত যাম ঢঙাত ধৰি বিৰাট সেই হৈছে মাজতে ঢঙাটো আহিছে কলাই হৈছোঁ বাৰু আগত কৰি মানে সেয়া আৰু এইটোৱেই আৰু এই জুই লাগে মানে যোৱা বছৰো মই জুইৰ সেই পৰা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু যোৱা বছৰ ৰ'দ আছিল এইটো বছৰত এনেহেন নিয়াৰ হৈ আছে নে সেইটোৱে কথা আৰু ইথেন যাওঁ ব'লক ইথেন মই ক'ত জানে না মানে মই ঘৰৰ পৰা হ'লি মানে যিটো আমাৰ গাঁৱৰ কীৰ্তনঘৰৰ মানে গাঁৱৰ যিটো কীৰ্তনঘৰ আমাৰ নাৰায়ণপুৰ সেইটো কীৰ্তনঘৰ গৈছোঁ সেইটো ইথান মানে সেইটো দিয়া নাই ভেলাপুজিটো দিয়া নাই চাওঁ ইথেন যদি দিয়া নাই দেন আৰু অলপ পিছত আহি মানে কি যদি পালোঁ যদি ইথেন যদি দিলা নেদলি মানে কি কৰোঁ সেই যাম ডাঙৰ কীৰ্তনঘৰত যাম মানে বৰপেটা সত্ৰত আৰু ঠাণ্ডাত ধৰি একদম মুখ চুখ সেই হৈ গৈছে মানে চূণ এনে কয় না সেইটো আৰু মানে সেইটোৱে আৰু কথাটো বেলেগ একদম কুঁৱলী হৈ আছে যাবাৰ ৰ'দ আছিল এইখিনি টাইমত এনে হৈ থকা নাছিল তেনেহ'লে আমাৰ ইয়াতে মানে ভেলাপুজিটোত জুই দিয়া নাই আৰু 1-1.5 ঘণ্টামান লাগব মানে আৰু 1 ঘণ্টা 1.5 ঘণ্টা লাগব সেইকাৰণে মই ইথান নৰখো আহি যদি পালোঁ আৰু নাপালোঁ যদি নাই আমাৰ বৰপেটা সত্ৰত মানে কাৰোবাক ফোন কৰোঁ আহোঁ বা কিঠান যে আৰু বা টাইম কেতিয়া 11টা বাজিল কিন্তু মানে দেৰি হ'ল ইয়াতে নাটকো আৰু মই যাওঁ ইয়াৰ পৰা যাই আৰু তাতে যাম আৰু তাৰে পৰা আৰু আহি মানে আহি পালোঁ মানে কি আছিল কৈছিলোঁ না আমাৰ কীৰ্তনঘৰত গৈছিলোঁ জুই চুই ধৰা নাছিলে আকৌ তাৰে পিছত ইথান আহি মানে বৰপেটা কীৰ্তনঘৰ পালোঁ আৰু বহুত কষ্ট কৰি আৰু এতিয়া লাম্বা মানে মই লাম্বা নাও সেইটোৱে কথা আৰু মানে সেইটোৱে মানে সেয়ে কথা হ'ল আৰু বেলেগ আৰু কি ক'ম আজি ৰ'দো দিয়া নাই কিজানি ভেলাপুজি ইয়াতে পুৰি শেষ হৈছে অলৰেডি শেষ হৈছে বহুত টাইম হ'ল আৰু আগে গিয়া লিজাৰ There is the handsome man. Mickey. Susil, main মানুহ বঢ়িয়া আৰু ইফালে এই ফক হৈ আছে
মানে সেই কলি আৰু তাৰপিছত ইফালে গেট খান তাতে আছে মানুহ চানুহ বহুত মানুহ চানুহ এইয়া মানে কিয় বা আহোঁ নাজানো কিন্তু আৰু এটা হিচাপত দুখো দিয়কচোন মানে দুখৰ কাৰণটো বেলেগ এটা হিচাপত সুখো মানে সেনেহেন কথা আৰু তাৰে পিছত মানে কি হ'ল এইখান যাওঁ বোলক মানে যাওঁ আৰু ভিতৰত যাওঁ আৰু তাৰে পিছত দেখি আছোঁ মানে কিমান কথা আৰু এইফালে আমাৰ ভাৰ্গৱ কিমান দিনৰ মূৰত নাইচ টু মিট ইউ বহুত দিনৰ মূৰত আমাৰ এম চি কলেজৰ কি আছিল বডি বিল্ডাৰ এম চি কলেজৰ বডি বিল্ডাৰ মিষ্টাৰ তাৰপিছত মানে সেনে মেজিটো মানে চাউণ্ডত সিফালে চাউণ্ড আছে চাউণ্ডত ধৰি শুনা নাপায় মানে মেজি অলৰেডি কিবা শেষ হৈ গৈছে আধাতকৈ বেছি আৰু মানে এইখিনি শেষ দিয়ক মানে মেজিটো কিবা এইখিনি লাষ্ট এণ্ডিংখিনি আছে আৰু আমি ফটো চটা ল'লোঁ চুচিলে ফটা পিন্ধি দিছে মানে সেয়া চ' ইথান আমি বহিছোঁ কাৰ্যালয় মানে আমাৰ বৰপেটা গীতাংঘৰ কাৰ্যালয় আৰু মোৰ আছিলোঁ জেমিনাৰ মানে এইটো আপুনি চিনি পাই কৰে চলি মিনাল কথা মানে সেইটোৱে কথা আৰু সেইফালে আছে মেনি গাৰ্লছ এণ্ড বয়জ ওমেন এণ্ড মেনো আছে মানে বিয়া কৰা মৰদ আৰু তিৰিও আছে আৰু তাৰপিছত এইবিলাক মানে এনেকুৱা ধৰণৰ চবৰে কিবা কিবি ফটো উঠিছে কিবা কিবি কৰি আছে আৰু আমিও ইয়াতে মানে ইয়াতে মতলব কিছি অৰ লোগোকো দেখ ৰহা হো মানে বহি আৰু আৰামত আৰু হাত খান পাবা এখন চান ই চা নাই সে যদিও ভয় কৰিছে চা নাই আৰু ইফালে সুশীল তুমি কাৰ লগত আহিছা আজি মাৰ লগত আহিছা মায়ে ক'ত মানে সি মায়েকৰ লগত আহিছে আজি আৰু মায়েকে তাতে সেই বহি আছে সিফালে বেলেগ আৰু লগ আছে মানে একেলগে আহিছিল আহোঁতে আৰু এইখানে আহি আমাক লগ ধৰিছে মানে সেয়ে চলি ভাল হৈছে মানে বেলেগ আৰু চব ভাল হৈ গৈছে আৰু মানে সেনেহেন কথা আৰু এইখান উঠো কিবা কৰি যোৱা আমি এতিয়া দৈ চিৰা খাব যাম দৈ চিৰা খাই আহি লগ পাই আছো অ'কে জনজুম আৰু ইফালে মানে চাহ তাহ দি আছে ইফালে বা কি নাজানো বাছত যাই বা কি পাওঁ এণ্ডিঙত বা কি পাওঁ নাজানো লাইন ভংগ কৰি এনেকৈ মানুহবিলাকে যাই আছে আমাৰ খোৱা মানুহৰ লাইন তোক মাতি আছে এনে তুই হা লেবেল অলপ নিচা হৈছে দিয়ক ৰাতিপুৱাই অলপমান দি আছে মাঘ বিহু বুলি মাঘৰ 1 তাৰিখ বুলি বেলেগত গেল না মাক তাতে থৈ খাব আহিছো বুলি জকবা ইমান ইচ্ছা যাই আছে মাক লগে লৈ যায় একেলগে এইটো চকু মুজি আছে বয়া আহিছে তোৰ লক্ষণ কি কৰা এই আমি চাহ কি পালো আৰু এইফালে 1.5 কিলোমিটাৰ মান লাইন আছে এই আমাৰ বেকগ্ৰাউণ্ডেদি মানে পাছফালেদি ভিডিঅ'টো চলি আছে না বাবা চলি আছে মানে সেই আৰু চাহ আৰু লাল যাওঁ আৰু আপি চাপি নাই লাইন দেখাওঁ সেইখানে আমি যাওঁ আৰু আপি চাপি দেখা হয় ইয়াতে কাপবিলাক চব ইয়াতে এনেকৈ চাইডত ঠেলি থৈ গৈছে এইবিলাক এনেকৈ চব ঠেলি থৈ গৈছে ইয়াতে হিচাপ মতে এটা ডাষ্টবিন লাগছিল হয় কথাটো মই চাপৰ্ট কৰিছোঁ লাগছিল এটা মই ইয়াতে পেলাম কিন্তু উপায় নাই ডাষ্টবিনটো বিচাৰি যাম বাৰু মই পাৰাপৰ্যায়ত ডাষ্টবিনতে পেলাম নাপলিয়ান বেছি যাবাৰ বৰপেটা সংগ্ৰহালয় মানে মিউজিয়াম মানে হোৱা নাই মানে হ'ব আৰু অতি সোনকালে মানে দেউলক লাগি দেখাবা বাৰু বস্তুবিলাক হিমালয়ান দিছ ইজ বেষ্ট কি আইও মিনি ব্লগ বোলে কিবা বোলে মিনি ব্লগ বোলে শর্টস বানি আছা বা চিনেমা চলি থাকে এখন চিনেমা চলি আছে আমি শ্বুট কৰি আছো বুজি পাইছা না এইফালে দি এনেকান ইখানো এখন দৰ্জা এনেকান দি অহা যোৱা কৰিব পাৰে এনেকান মানুহবিলাক আহি আছে আৰু এইটো ৰাউণ্ড এনেহেন হ'ব আৰু মানে ভিতৰতো এনেহেন হ'ব মানে বেলেগ বস্তুবিলাক থ'ব আৰু ইয়াতে সেয়াই আৰু মানে সেইটোৱে আৰু এই গ্লাছবিলাক এনেকান দিছে মজবুত ইয়াতে ঘৰিয়ালত থ'ব পৰা যাব ন ঘৰিয়ালত থ'ব পৰা যাব ইয়াতে যায় মানে ফুল ফ্ৰেমত আমাৰ মিউজিয়াম আৰু মোক কেনে লাগছে ক'বচোন আজি বিহু বুলি মই এনেকা নাহিলোঁ মানে এইবিলাক চব নতুনেই কিন্তু মানে সেনেহেন কথাটো মানে সেইটোৱে আৰু মানে সেয়ে আৰু ক'ব আৰু মানে কেনেহেন লাগছে ইটো মেইন কৰি ইটো ক'ব হুডিটো কেনে লাগছে মানে চাও মজা এতিয়া গোটেই দেখাম নেই মোক দি দিবি এই ওপাৰ কিবা আছে Welcome to my vlog to start.
নাকি অ সংগ্ৰাহকৰ ভিতৰত আছো এতিয়া সংগ্ৰহালয় টুকা টুকা চব টুকা মোৰ টুকা মই টুকা দিয়ক কইনাক কিন্তু কিনোছো মস্ত আগত কৰি লিজাৰ এই ফটোগ্ৰাফাৰ এই লিচাৰে ফটো মাৰি আছে এইটোক মাৰা নাই দেই এইটোক মাৰছে কিবা কওক আপুনি কি কম মাঘৰ দমহি বুলি আকৌ লাৰু পিঠা নোখোৱা মা ভিডিঅ' বানি থাকিলে হ'ব তেওঁক কৈছে এই ব্লগ চলি আছেতো কি কবা তুমি ইয়াৰ উত্তৰটো কিবা কৈছে কিবা সুধছে মানে কি হ'ল আমাৰ ঘৰত ঠিকে আছে পিঠা চিঠা চব আছে তাত মায়ে কি কৈছে যে কাকো নামাতবি আৰু কাকো সেই নকৰবি মানে এনেই ৱেজ যাব কাৰণ বৰা চাউলৰ দাম ইমান তিলৰ দাম ইমান পইচা দি কিনছো প্লাছ আমি বেছি ধনীও নহয় গৰীব মানুহ সেইকাৰণে মানে কাকো নামাতো আৰু কাট ট্ৰিক চাই আছা ব্লগত কওক সিদিনা কি ভলীবল খেলা মনত আছে না আছে ফটোখন আছে মই তাই ৰেকৰ্ডিং বেংকা বেংকা তোৰ ভিডিঅ' এটা ওলছে সিদিনাহে তই ভাইৰেল হৈছা এনেকে লৈ আছিলি বটল ব্লগত আহিছে ব্লগত বেংকি বেংকি চাইছে ঐ ইথান আহি পালো মই ঘৰ মানে ঘৰ বিচাৰি চাওঁ দৈ চিৰাখিনি লৈছোঁ বাৰু প্লেটত তাৰপিছত চাব লাগিল বেলেগত কি আছে তাৰপিছত ইথান আহিলোঁ মই ফ্ৰিজৰ ভিতৰত কি আছে সফৰিয়াম ডিমা কিবা গিলাচ কি আল্টু ফাল্টু বস্তু ভৰাই থৈ দিছে বা দৈ ক'তে মিঠাই চাওঁ আছে পকা মিঠাই নাখাওঁ কালাকণ নাখাওঁ মোৰ কাৰণে নহয় দেই এই মোৰ কাৰণে নহয় ইটো মোৰ কাৰণে মাই ফেভাৰিট লালমোহন মজা এইটোৱে ভাল বস্তু থৈছে এটাই থৈছে মাত্ৰ দেই এইটোৱে লং ৰ'ব হয় না ফ্ৰিজ বন্ধ কৰি নাও বললো মানে কি হ'ল মই মানে খাওঁ আৰু অলপমান যি আছে আৰু খাব লগা কাৰণ নাখালেও উপায় নাই কাৰণ সেইটোৱে আৰু আহি মই ড্ৰেছে খালো নাই খালি অনলি ভৰিখন ধুইছোঁ হাতখন ধুইছোঁ মুখো ধোৱা নাই আনকি দৈ চিৰা ইয়াতে ঠাণ্ডাও ল'ব লাগে বাৰু কিন্তু মই ঠাণ্ডা খাই মানে কি হৈছে পাকঘৰটো আৰু নতুন কৰি কিবা কৰি আছে সেইকাৰণে মানে ইফালে ডিজাইন কিবা কিবি আৰু মানে সেনেহে আৰু বুজিটো পাইছে মানে আৰু তাৰপিছত মই গৈছিলোঁ আজি শুনি দিয়া সেইত কলীয়া সেইটোত কিন্তু ভিডিঅ' বনোৱা নহ'ল মানে কিবা এটা কাৰণত মানে নহ'ল আৰু ভিডিঅ' বনোৱা মই তাতে গৈছিলোঁ আৰু তাতে সেনেহেন কথা আৰু মানে সেয়া আৰু খাওঁ দিয়ক ন অলপমান যি খাওঁ আৰু দিয়ক আৰু এইখন মানে কি হ'ল খাই লৈ উঠি মানে কি কৰিলোঁ খালা হৈছে তাৰপিছত মুখত ধুলোঁ ড্ৰেছ চেঞ্জ কৰি দিলোঁ তাৰপিছত একো নহ'লাক বাৰু মই শুনি দিয়া সেই কলীয়া গোসাঁইৰ সেই ভিডিঅ' বনাওঁ আৰু তাৰপিছত মানে এইখন কি হ'ল কলাই হৈছোঁ কিজানি আৰু তাৰপিছত সেই কলীয়া গোসাঁইৰ সেই পৰা মানে কি আৰু আলু ভাজা মানে দিছিল আৰু পায়সো দিছিল কিন্তু পায়স গোটেই খাই শেষ কৰি ফেলছে এইখন অলপ মানে টেষ্ট কৰোঁ মানে মই তাতে নাখালোঁ তাতে মানে খা নহ'ল আৰু যাই দিছিল মানে থেংক ইউ মানে যোন মানে আনছো যোৰ পৰা মানে দিয়াৰ কাৰণে ধন্যবাদ বহুত মানে সেনেহেন কথা আৰু মানে মই পেকিং কৰোঁতে মানে এনকেন পেকিং কৰি নিদিয়ে আৰু মানে প্লেটত দিয়ে মানে সেই কৰি সেই দিছে আৰু সেয়ে আৰু দিয়ক মানে সেয়ে যাই দিছে মানে থেংক ইউ সেইখিনি আৰু মানে দিয়াৰ কাৰণে ধন্যবাদ মানে চবকে কি ভোগালী বিহুৰ শুভেচ্ছা থাকিল বহুত আৰু ভিডিঅ'টো চবেই চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব মানে কি হ'ল আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত এইখিনিতে মানে শেষ কৰিলোঁ ভিডিঅ'টো আৰু চবকে মানে বাই আজিৰ কাৰণে আৰু পিছত মই ভিডিঅ' দিব চেষ্টা কৰিম মানে মোৰতো আজিকালি ভিডিঅ' বহুত দেৰিকে নাহে আৰু এই দিয়া আৰু মই এতিয়া বিচনাতে আছোঁ বাৰু উপায় নাই কিন্তু আৰু কি কৰোঁ বিচনাত খালোঁ মানে সেইটোৱে আৰু ভালেই হৈছে ভাল বনাইছে সেয়াই দিয়ক